Hello, welcome to my second channel, Pragyanjali Vlog. আজি মাছ ধৰিব আৰু এতিয়া হৈছে 5:30। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মাছ ধৰিবলৈ লৈছে চক। এয়া চব দেখা ৰাখিম, ভিডিঅ'টো শেষলৈকে চাব। পানীয়ে না বেছি পানী নাই, অকণমান আছে আৰু শুকাই যোৱা দেখি ধৰিবলগীয়া হ'ল। এবছৰীয়া চক দেখা আছোঁ, চাই থাকক। পানী নাই, মাছে জঁপি আছে। ৰ'ব, আকৌ জঁপিয়াব চাই থাকিব ভিডিঅ'টো শেষলৈকে। ৰ'ব অকণ চফা কৰি লৈছে, তাৰপিছত জাল টানিব, চাই থাকক। এয়া মাছে জঁপি আছিলে, চাই থাকক। এয়া দেখিলে নে, জঁপি আছে। জঁপি আছে, চক চক। সেয়া জঁপি আছে, দেখিছে? একেবাৰে বাম পানী শুকাই গ'ল। হাতে ধৰিব পাৰি, দেখিছে নে? হাতে ধৰিব পাৰি। চক চক, জাল বাছে চক চক চক। মাছে জঁপিয়াব, ৰ'বক। এয়া মাছে জঁপি আছে, চক চক। ৰ'বক, সেইটো চাই থাকক। এয়া চক চক চক, মাছে জঁপি আছে। এয়া চক। তোমাৰ পৰা লোৱাহে আছে। মাছে জঁপিয়া আছে, চক চক। এয়া চক, চাই থাকক ভিডিঅ'টো শেষলৈকে। চাই থাকক, চাই থাকক। বাবুৰ হাতেহে ভৰাইছে। চক, হাতে মাছ ধৰিছে, চক হাতে জালত ভৰাইছে, চক চক। পানী নাই কাৰণে সেইকাৰণে ধৰিব লগা হয় সোনকালে। ডাঙৰ এই 2 বছৰ যোৱা মাছ ডাঙৰ হোৱা নাই। এইডোখৰত এজনী আছে, চক।
ঢেৰ আছে চাওক এয়া ওপৰৰ অংশটো ওলাই গৈছে চাওক তো হাতে জালত ভাসে চক 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 মাছ বোকা ধেও কিছুমান সৰু চক সৰুবোৰ এৰি দিছে চক 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 ৰ'বক ৰ'বক দেখাই আছোঁ আপোনালোকক অকণমান ওচৰৰ পৰা চক চক অকণ ওচৰৰ পৰা দেখাইছোঁ